আপুনি যদি উদ্যোগ স্থাপন কৰিব বিচাৰে তেন্তে আপোনাৰ ওচৰত আছে KVIC। যোৰহাটত অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ জনকল্যাণ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই। লগতে উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা। আজি যোৰহাট জিলাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ PMEGP প্ৰদৰ্শনী তথা বিক্ৰী অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে মহাপুৰুষজনৰ দ্বাৰা বিৰচিত ধন কৰি অনুষ্ঠানটোৰ সুমধুৰ কৰি উল্লেখযোগ্য যে অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ জনকল্যাণ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই। লগতে উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা। স্বনিৰ্ভৰশীল হ'বৰ কাৰণে বিভিন্ন উদ্যম হাতত লৈছে, তেখেতসকল যথেষ্ট উপকৃত হ'ব আৰু তাৰ কাৰণে আমাৰ উদ্যোগ আৰু বাণিজ্য বিভাগ, জিলা প্ৰশাসন আৰু KVIC সকলোৱে মিলি যাতে আমি ইয়াত খুব সুন্দৰ পৰিৱেশ 10 দিনৰ কাৰণে আমি কৰিব পাৰোঁ, তাৰ কাৰণে মই সকলোকে উদ্যোগ ল'বৰ কাৰণে আহ্বান জনাইছোঁ। PMEGP প্ৰধানমন্ত্ৰী এমপ্লয়মেণ্ট জেনেৰেশ্যন, ইয়াৰ জৰিয়তে আমাৰ চৰকাৰে 50 লাখ টকালৈকে বিভিন্ন ঋণ প্ৰদান কৰে। মাত্ৰ 5% নিজৰ শ্বেয়াৰ থাকে, বাকী বেংক আৰু চৰকাৰ গ্ৰান্টাৰ। সেইকাৰণে মই ভাবোঁ যে ঋণ ঘূৰাই দিয়াৰ মানসিকতাৰে আমাৰ উদ্যোগীসকলে যদি কাম কৰে তেতিয়াহ'লে সেই কামত ডেডিকেশ্যন থাকিব আৰু চৰকাৰে যি আঁচনি আমাৰ সমাজৰ কাৰণে, সমাজৰ লাভৰ কাৰণে কৰিছে, সেই আঁচনিসমূহ ফলপ্ৰসূতাৰে আগুৱাই যাব। দেশ আৰু ৰাজ্য আগবঢ়াৰ লগে লগে ব্যক্তিগতভাৱেও আমি কৰ্মসংস্থাপনৰ উপৰিও কৰ্মসংস্থাপন আমি সৃষ্টি কৰিব পৰাকৈ সমৰ্থবান হ'ব পাৰিম। কিন্তু আমি ভাবিব লাগিব অসমৰ ৰাইজৰ প্ৰতি যিসমূহ বিত্তীয় প্ৰতিষ্ঠান আছে, এটা নেতিবাচক ধাৰণা আছে। অসমৰ ৰাইজে কিছুৱে, সকলোৱে নহয়, ঋণ ল'লে ঘূৰাই নিদিয়ে। সেই তাৰ পৰা আমি মুক্ত হ'ব লাগিব আৰু সেই মুক্ত হ'লেহে আমি আমাৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ দ্বাৰা আমি ধনৰ যি স্ৰোত, সেই স্ৰোত পাবৰ কাৰণে সক্ষম হ'ম। KVIC মিনিষ্ট্ৰী অফ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ আৰু মিনিষ্ট্ৰী অফ MSME গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আমি এই প্ৰদৰ্শনীখন আমি আজিৰ পৰা মুকলি কৰিলোঁ। এইবোৰ প্ৰদৰ্শনী আমি ষ্টেট লেভেল, ৰিজনেল লেভেল, জ'নেল লেভেল, নেশ্যনেল লেভেল আৰু ইণ্টাৰনেশ্যনেল লেভেলত কৰি থাকে। মই আপোনাক এই কথাৰ উত্তৰ দিয়াৰ আগতে এটা ইণ্টাৰেষ্টিং কাহিনী ক'ব বিচাৰোঁ। যোৱা বছৰ আমি চৌদি আৰবত এই এক্সিবিশ্যনখন পাতিছিলে, ইণ্টাৰনেশ্যনেল এক্সপ' বুলি কয়। আৰু যেতিয়া তাতে এক্সিবিশ্যন পতা হ'ল, মই এজ এ নৰ্থ ইষ্টৰ ইনচাৰ্জ হিচাপে KVICৰ মোক এটা মেছেজ পঠোৱা হ'ল মোৰ কণ্ট্ৰলিং অফিচৰ পৰা যে নৰ্থ ইষ্টৰ পৰা 3টা বস্তু আপুনি ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত শ্ব' কেচিং কৰিব লাগে আৰু মাৰ্কেটিং কৰি দিব